নমস্কাৰ আসাম টেট.com আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি অসম চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে APSC, ADRE আৰু আসাম পুলিচ আদিৰ বাবে প্ৰয়োজনীয় কিছুমান জেনেৰেল নলেজৰ MCQ সমূহ লৈ আহিছো। আশা কৰিছো এই প্ৰশ্নসমূহৰ জৰিয়তে আপোনালোকৰ প্ৰস্তুতিত বহুখিনি সহায়ক হ'ব। তেন্তে বলক আমি আমাৰ ভিডিঅ'টিৰ প্ৰশ্নবোৰ আলোচনা কৰো আহক। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো প্ৰশ্ন হ'ল ইন্দ্ৰ শৃংখলাৰ অনুশীলন ভাৰত আৰু আন কোনখন দেশৰ দ্বাৰা যৌথভাৱে ভাৰত মহাসাগৰত অনুষ্ঠিত কৰা হয়? ইয়াৰ অপচনসমূহ হ'ল ৰাছিয়া, ফ্ৰান্স, ছিংগাপুৰ, ইজৰাইল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰাছিয়া। ইন্দ্ৰ শৃংখলা হৈছে ভাৰত আৰু ৰাছিয়াৰ মাজত আন্তঃ কাৰ্যক্ষমতা আৰু সহযোগিতা বৃদ্ধিৰ বাবে দ্বিবাৰ্ষিকভাৱে অনুষ্ঠিত হোৱা যৌথ সামৰিক অনুশীলন। ইয়াত সেনা, নৌসেনা আৰু বায়ুসেনাৰ উপাদান অন্তৰ্ভুক্ত। ভাৰত মহাসাগৰ অঞ্চলত পৰ্যায়ক্ৰমে ভাৰত আৰু ৰাছিয়াত অনুষ্ঠিত হয়। প্ৰশ্ন নম্বৰ 2 ভাৰতীয় সেনাবাহিনীক অস্ত্ৰ শস্ত্ৰ আৰু গোলা বাৰুদৰ যোগানৰ দায়িত্ব কোনটো কৰ্পছৰ দায়িত্ব? ইয়াৰ অপচনসমূহ হৈছে আৰ্মি অৰ্ডানেন্স কৰ্পছ, খাজখজিত কৰ্পছ, আৰ্মি সাপ্লাই কৰ্পছ আৰু EMEৰ কৰ্পছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ আৰ্মি অৰ্ডানেন্স কৰ্পছ। আৰ্মি অৰ্ডানেন্স কৰ্পছ ভাৰতীয় সেনাক অস্ত্ৰ শস্ত্ৰ গোলা বাৰুদ আৰু সঁজুলি যোগানৰ বাবে দায়বদ্ধ। ই ভাৰতীয় সেনাৰ অন্যতম পুৰণি কৰ্পছ। 1775 চনৰ পৰা ইয়াৰ উৎপত্তি আৰু সমগ্ৰ ভাৰতত সামগ্ৰী আৰু অৰ্ডনেন্স ডিপো পৰিচালনা কৰে। প্ৰশ্ন নম্বৰ 3 দক্ষিণ পশ্চিম বায়ু কামাণ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপচনসমূহ হ'ল বদোদৰা, যোধপুৰ, পুনে আৰু গান্ধীনগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি গান্ধীনগৰ। প্ৰশ্ন নম্বৰ 4 1971 চনৰ ভাৰত পাক যুদ্ধৰ সময়ত সেনাধ্যক্ষ কোন আছিল? ইয়াৰ অপচনসমূহ হ'ল জেনেৰেল PP কুমাৰ মংগল, ফিল্ড মাৰ্শ্বেল SHFG মানেকশ্ব, জেনেৰেল JN চৌধাৰী আৰু জেনেৰেল KS থিমাইয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ফিল্ড মাৰ্শ্বেল SHFG মানেকশ্ব। ফিল্ড মাৰ্শ্বেল ছেম মানেকশ্ব আছিল সেনা প্ৰধান যিয়ে 1971 চনৰ ভাৰত পাক যুদ্ধত ভাৰতক নিৰ্ণায়ক বিজয়লৈ নেতৃত্ব দিছিল। তেওঁৰ নেতৃত্বত ভাৰতে মাত্ৰ 13 দিনত বাংলাদেশৰ মুক্তি লাভ কৰিছিল আৰু পিছত তেওঁক ফিল্ড মাৰ্শ্বেল পদবী প্ৰদান কৰা হৈছিল। প্ৰশ্ন নম্বৰ 5 তলৰ কোনে প্ৰথম পৰমবীৰ চক্ৰ বীৰত্ব বঁটা লাভ কৰিছিল? ইয়াৰ অপচনসমূহ হ'ল লেন্স, নাইক, এলবাৰ্ট এক্কা, হাবিলদাৰ আব্দুল হামিদ, মেজৰ চৈতন সিং আৰু মেজৰ সোমনাথ শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন ডি মেজৰ সোমনাথ শৰ্মা। মেজৰ সোমনাথ শৰ্মা ভাৰতত সৰ্বোচ্চ যুদ্ধকালীন বীৰত্ব বঁটা পৰমবীৰ চক্ৰৰ প্ৰথম প্ৰাপক আছিল। 1947 চনৰ ভাৰত পাক যুদ্ধত কাশ্মীৰৰ বাটগামৰ যুদ্ধত তেওঁৰ অসাধাৰণ বীৰত্বৰ বাবে তেওঁক মৰণোত্তৰ বাবে বঁটা প্ৰদান কৰা হৈছিল। প্ৰশ্ন নম্বৰ 6 বিশ্বৰ সৰ্বোচ্চ বিমানবন্দৰ দৌলত বেগ অল্ডি ক'ত অৱস্থিত? ইয়াৰ অপচনসমূহ হৈছে লাডাখ, অৰুণাচল প্ৰদেশ, আন্দামান দ্বীপপুঞ্জ আৰু ছিকিম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন এ লাডাখ। দৌলত বেগ অল্ডি হৈছে 16,614 ফুট উচ্চতাত বিশ্বৰ সৰ্বোচ্চ বিমানবন্দৰ। চীন সীমান্তৰ ওচৰৰ ভাৰতৰ লাডাখ অঞ্চলত অৱস্থিত। ই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বাবে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সামৰিক চকী হিচাপে কাম কৰে। প্ৰশ্ন নম্বৰ 7 ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অপচনসমূহ হৈছে মেডাক অন্ধ্ৰ প্ৰদেশ, আমেথি উত্তৰ প্ৰদেশ, গুৰুগ্ৰাম হাৰিয়ানা আৰু কাছাৰগোড কেৰেলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি গুৰুগ্ৰাম হাৰিয়ানা। প্ৰশ্ন নম্বৰ 8
2008 চনত বোম্বাইৰ তাজ হোটেলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষীয়ে চলোৱা অভিযানৰ নাম কি? অপশ্যনসমূহ হ'ল অপাৰেশ্যন ব্লেক টৰ্নেডো, অপাৰেশ্যন ব্লেক থাণ্ডাৰ, অপাৰেশ্যন চেফেট সাগৰ আৰু অপাৰেশ্যন বিজয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অপাৰেশ্যন ব্লেক টৰ্নেডো। প্ৰশ্ন নম্বৰ 9 ভাৰতত কোন তাৰিখে নৌসেনা দিৱস পালন কৰা হয়? অপশ্যনসমূহ হৈছে 15 জানুৱাৰী, 8 অক্টোবৰ, 4 ডিচেম্বৰ আৰু 1 ফেব্ৰুৱাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 4 ডিচেম্বৰ। আজিৰ এই ভিডিঅ'টিৰ অন্তিম অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সেনাৰ বিদ্ৰোহ বিৰোধী বিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হৈছে কাংকেৰ, শ্ৰীনগৰ, তেজপুৰ আৰু ভাইৰেংটে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাইৰেংটে। আজিৰ এই ভিডিঅ'টোৰ প্ৰশ্নবোৰ ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে এটা লাইক কৰি দিব, লগতে নিজৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।